হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। সকলোতে গ্ৰীষ্মকালীন কৰ্মশালা হৈ থকাৰ দৰে আমাৰ গাঁৱতো আমাৰ দাদাসকলে ৰংশিঙীয়া বিহুৱা দলৰ ব্যৱস্থাপনত গ্ৰীষ্মকালীন বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰিছে। আৰু আজি প্ৰথম দিন আছিল। ফাৰ্ষ্টতে বন্তি প্ৰজ্বলন কৰিলে, তাৰপিছত নিমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনালে আৰু আমাৰ বিহু নাচৰ প্ৰশিক্ষক হিচাপে জাগৃতি কলিতা বাক নিমন্ত্ৰণ জনাইছে আৰু ঢোল বাদক হিচাপে আমাৰ দাদাসকলেই আছিলে বাৰু। হিচাপে কেইখনমান বিহু নাচ শিকালে আৰু আপোনালোকে যদি কোনোবাই শিকিব বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিল। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।